শুনা মতে যোৱা বৃষ্টিবাৰৰ পৰা মানুহজন মানে ইয়াতে ঘূৰি আছিল যে আজি তাৰমানে মই 4টা চাৰে 4টামান বজাত মোক এজন ল'ৰা এটাই ফোন কৰিলে যে ডেড বডি এটা পৰি আছে বুলি। তাৰপিছত মই স্থানীয় আৰক্ষীক সংযোগে জনালোঁ। ডেড বডি গম পোৱা গৈছে নেকি? তাৰপিছতে গম পালোঁ যে মানুহজন কুমাৰীকেইটা মৌজাৰ অন্তৰ্গত তামোল থানাৰ অন্তৰ্গত লতিবাৰী গাঁৱৰ বুলি গম পালোঁ। তেওঁলোকৰ গাঁৱৰ মানুহে কোৱা মতে মানুহজনৰ তাৰমানে আগৰ পৰা মিৰ্গি বেমাৰ থকা বুলি ক'লে, তেওঁলোকে জানিবলৈ দিলে। মানে যোৱা বৃহস্পতিবাৰৰ পৰা নিষিদ্ধ হোৱা বুলি শুনিছোঁ। মই গম পাওঁতে 4টাৰ পিছত গম পালোঁ আহিছে। এতিয়া আধা ঘণ্টামান আগতে স্থানীয় কুমাৰীকেইটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছাৰ প্ৰাঞ্জল বৰুৱা তেওঁ পাৰ্টিক লৈ ইয়াতে উপস্থিত হৈছে। ঠিক আছে, এতিয়া কি PM? তেওঁ এতিয়া PM কৰাৰ কাৰণে তেওঁ ডেড বডিটো মানে মুছলপুৰলৈ লৈ যাওঁ বুলি কৈ আছে। ঠিক আছে।